তো অৱশ ৰিক্সা মই এনেকৈ পাই গ'লো। এতিয়া মানে কেমেৰা আৰু ড্ৰোন মই লৈ ল'লো। এতিয়া মানে টপচিঙৰ ঘৰত যাওঁ, মানে টপচিঙক ল'ব গৈ আছোঁ, চাই থাকক। এতিয়া মই আহি গ'লো টপচিংদাৰ ঘৰ, মানে ড্ৰোন চালক এখেতৰ মানে হোৱাই নাই, তাক ল'ব আহিলোতো। আৰু মানে ইয়াৰ বাগিচাখন চাওকচোন একদম, বা বেলেগ বেলেগ ফুল আছে ৰে ভাই, মানে এনে কিবা গাছৰ পাত চাত হেন লাগে মোৰ, মানে কি ফুল গিলা। আৰু এইফালে চাওকচোন, ফুলৰ বাগিচা 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 একদম ফুল, গোটেই মানে বাগিচাই ইয়াৰ মানে মানে ফুলৰ প্ৰতি বিৰাট আকৰ্ষণীয় মানে ই। ওপৰত আছে না, আৰু এইবিলাক ওপৰত পা জহয় পা হয় মানে এই ফুলে আলে থৈছে। আৰু মানে জহয় মানে এনেকে গলটো ঘূৰাবি হয় মানে ফুলে দেখা পাবি। বাগিচা কিন্তু একদম বম বাগিচা বনাইছে দেই। আৰু যদি কোনোবাক যদি ফুল চুল লাগে তো যোগাযোগ কৰিব পাৰে মোৰ লগত। এইখন বাচন্তীয়ে মানে লৈ যোৱা হ'ব আজি আমি আমাৰ মানে। তো আজি টপচিং ভাই আমি এইবাৰ ক'ত যাম? ধাৰাপুৰ প্ৰথম, ধাৰাপুৰ তাৰপিছত এই ৰাণী ৰাণী পিছত আকৌ এচি ফালে যাম। এই দুটা জাগাত কাম আছে আমাৰ, তো চাই থাকিব। এতিয়া আমাৰ যাত্ৰা মানে, তো চাই থাকিব। এতিয়া আমাক মানে বাইকৰ ওপৰতে দেখা পাই থাকব খালি এইবাৰ। হয়, আমি এতিয়া ৰামপুৰ পালোঁ, তো ভাবিলোঁ ইয়াতে কিবা এটা খাই লওঁ, বাকী আৰু নেক্সট দেখাই থাকিম। চাই থাকক, মানে পৰঠা খাই লওঁ। দাদা পৰঠা হ'ব না? হ'ব, বঢ়িয়া। দুখন ইয়াতে বহি লওঁ, বাকী ইয়াতে খাই লৈ বাকীখিনি আমাক দেখাই থাকিম। তো চাই থাকিব। তো আমি মানে খাই ল'লোঁ, পৰঠা খালোঁ এটা এটা, তো আৰু এখন এখন তামোল খাই ল'লোঁ। তো এতিয়া যাত্ৰা চাই থাকক। এতিয়া মানে ডাইৰেক্ট এইবাৰ ধাৰাপুৰ। হয়, আমি এতিয়া বৰ্তমান আহি গ'লোঁ এই নাৰ্চাৰীখন। তো ইয়াৰ পৰা আমাৰ এইবাৰ মানে ধাৰাপুৰলৈ লৈ যোৱা হ'ব, মানে ইয়াৰ পৰা যাম মানে আমি গোটেইকেইটা। তো দাদাজনেও লৈ যাব মানে ইয়াৰ পৰা গাড়ীত। হেৰি দাদা আহিছোঁ দিয়ক। হা হা ভাল লাগিল। অঁ দিয়ক লওক। নাৰ্চাৰীখন চাওকচোন একবাৰ, ৱাও, মানে গোটেই ফুলে আৰু একদম ভেৰাইটিজ ভেৰাইটিজ ফুল আছে মানে ইয়াত। কি ফুল লাগিব। তো আমি আহি গ'লোঁ, এইজন দাদাজন। তো দাদা এইবাৰ ক'ত যাম আমি? ইয়াৰ পিছত প্ৰথমতে আমি নাৰ্চাৰীখনত এটা সৰুকৈ টুৰ এটা কৰি দিম। হয় হয় তাৰপিছত আমি যাম ৰাণীত, তাত আমি চ'লাৰ ফেঞ্চিং ইনষ্টল কৰিছোঁ ৰিজৰ্ট এখনত। হয় 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 আৰু তাৰপিছত আমি যাম আছাম ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেল 3ৰ ওচৰত। হয় হয় তাত ৰেচিডেঞ্চিয়েল এৰিয়া এটাত আমি চ'লাৰ ফেঞ্চিং ইনষ্টল কৰিছোঁ। হয়। বান্দৰৰ খুব উৎপাত তাত। বান্দৰৰ খুব মানে গতিকে উৎপাত। মই ৰিকুৱেষ্ট কৰিছোঁ, গুৱাহাটীত যিমান জেগাত বান্দৰৰ উৎপাত আছে, অকল গুৱাহাটীত বুলি নহয় অসমত, আপোনালোকে ইজিলি এই কামটো চল্ভ, মানে এই প্ৰব্লেমটো চল্ভ কৰিব পাৰে উইথ দ্য হেল্প অফ চ'লাৰ ফেঞ্চিং। যাৰ ফলত কাকো অন্যায় কৰাও নহয়, যে তাৰ পৰা হাৰ্মো নহয় কাৰো। কিন্তু আমি এনেকুৱা ধৰণৰ এটা বেৰিয়াৰ ক্ৰিয়েট কৰোঁ য'ত আপোনাৰ বান্দৰ সোমাই আহি আপোনাৰ চব্জি, কাৰণ আপুনি খুব গুৰুত্ব দি পেলাই চব্জি বা যিকোনো আপুনি ফুলবিলাক আপোনালোকে লগাই, তাৰপিছত যদি বান্দৰে ভাঙি দিয়ে ডেফিনেটলি বেয়া লাগে। গতিকে ইয়াৰ একদম ইজি চলিউশ্যন হৈছে চ'লাৰ ফেঞ্চিং, আৰু একদম কম ৰেটত আমি কৰি দিব পাৰোঁ। আৰু আমি কিন্তু একদম ছুপেৰিয়ৰ মেটেৰিয়েল কোৱালিটি ইউজ কৰোঁ। যেনেকুৱা ধৰক আমি অসমত যিহেতু খুব বৰষুণ হয়, ৰাষ্টিঙৰ প্ৰব্লেম এটা আছে, মামৰে ধৰে, গতিকে আমি আইৰণৰ পোল ব্যৱহাৰ নকৰি আমি হয়তো এলুমিনিয়ামৰ কৰোঁ, নহ'লে ষ্টেইনলেছ ষ্টিল কৰোঁ। আৰু মানে বান্দৰৰ মানে দেখিছোঁ মানে খুব উৎপাত মানে, আৰু কিবা এই ভল্টিজ বনাই যে ভল্টিজ, মানে সেইটো মানে লগত লৈয়ে থাকে। মানে এই নগৰবেৰা চাইড এটাত মানে এখন মাকৈ বাগান আছিল। মাকৈ বাগানখনতো দেখাবলৈ মানে পিছত সেনেকে মানুহজনে মানে ভল্টিজ লৈ থাকে, তো বান্দৰটো দেখা পালে মানে ভল্টিজেদি মানে গুলিয়াই দিয়ে, মাৰি দিয়ে। সময় নাথাকে, এনি টাইম তাত এংগেজ হৈ থাকিব নোৱাৰে ন। এইটো অকল যে বান্দৰৰ কাৰণে কামত দিব তেনেকুৱাও নহয়, এইটো চিকিউৰিটি ফেঞ্চিং হিচাপে কাম কৰে। আপোনাৰ বাউণ্ডাৰী ক্ৰছ কৰি কোনো আহিব নোৱাৰে, কাৰণ যিহেতু চোৰৰ এটা উৎপাত, চোৰৰ খুব উৎপাত আছে, গুৱাহাটীতে হওক বা বিভিন্ন জেগাত হওক, চোৰৰ বহুত উৎপাত। আপোনাৰ ৱাল ক্ৰছ কৰি কোনো আহিব নোৱাৰে। কোনোবাই যদি তাৰ কাটেও আপোনাৰ ঘৰত এলাৰ্ম বাজি যাব, কোনোবাই যদি টাচ কৰে তেতিয়াও এলাৰ্ম বাজি যাব। গতিকে আপোনাৰ কাটিবও নোৱাৰে, কাটিলেও আপোনাৰ এলাৰ্ম বাজিব। গতিকে ইটছ এ স্মাৰ্ট ফেঞ্চিং। মই দেখিছোঁ হায়দৰাবাদত খুব ইউজ হয়, তাত পুনেত ইউজ হয়। গতিকে ভাবিছোঁ আমি গুৱাহাটীত এইটো কিয় ইউজ নকৰোঁ। আচ্ছা আচ্ছা, ঠিকে আছে দেই, বঢ়িয়া মানে এইটো কনচেপ্টটো লৈছে দাদা। তো ধন্যবাদ জনাইছোঁ, কথা পাতি আছোঁ। তো আজি মানে ভিডিঅ'টো বম হ'ব গৈছে, তো সকলোৱে চাই থাকিব, যাতে স্কিপ নকৰিব। ফুল ভিডিঅ' হৈ আছে একদম, চাই থাকিব। চাওক নাৰ্চাৰীখন, মানে যি ফুল লাগে আৰু চব ফুল মানে পোৱা যায়। আৰু এইবিলাক মানে সামগ্ৰীবিলাক মানে ফুল চুল মানে টাপ চাপ যিটো বনোৱা হয় এইবিলাক হয়। তো চাওক একদম কি সুন্দৰ একদম পৰিৱেশ।
আৰু এইডাল ফুলডাল চাওকচোন একদম কি অদ্ভুত ফুল হে একদম তো একদম মানে চাইডে মানে গোটেই আৰু এই দাদাজন মানে বকো আকচিয়াত যে এখন নাৰ্চাৰী আছিল তো দাদাজনৰে গ্ৰীণ ভেলী নাৰ্চাৰী বুলি আছিল তো মই তাত বহুত আগতে নাৰ্চাৰীখন ষ্টাৰ্ট কৰিছিলোঁ 2021 চনত ষ্টাৰ্ট কৰিছিলোঁ তাত একচুৱেলি মই আগতে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে পুনেত চাকৰি কৰি আছিলোঁ প্ৰায় 12 বছৰ চাকৰি কৰিছিলোঁ টাটাত তাৰপিছত লকডাউনত অসমত অহাৰ পিছত ভাবিলোঁ যে নিজাকৈ কিবা এটা কৰোঁ তেনেকৈ বহুত ষ্টাৰ্ট কৰিছিলোঁ এতিয়া আমি আহি নেক্সট ব্ৰাঞ্চ এটা ইয়াতে ষ্টাৰ্ট কৰিছোঁ গুৱাহাটীত ষ্টাৰ্ট কৰিছোঁ খানামুখ ডেছক্ৰিপশ্যনত থাকিব এড্ৰেছ থাকিব তো চবখিনি পাই যাব আৰু তো আকচিয়াত দাদা যে আছিল মই গম পোৱা নাছিলোঁ আজিহে যে গম পালোঁ বকৰ হয় তো ঠিক আছে আৰু ইও মানে এনেকৈ ফুল থুপুৰি আছে মানে ঘৰত লৈ যাব আৰু যোৱা টাইমত তই চিন্তা কি ফুল ললি এইটো মানমনি হেন টাইপ মানে পুৰা ফুল থুপুৰি আছে মানে ঘৰত লৈ যাবৰ কাৰণে মানে যাওঁ টাইমত লৈ যাব আৰু মোকে এডাল লিবি মানে বাইদেউহঁতে কিবা অলপ ল'ব আহিছে তো চাই কিবা ফুল চুল ল'ব আহিছে আৰু তো দাদাজনৰ লগত কথা পাতি আছে মানে কি ফুল লাগিব হয়তো কিবা কিবি লাগিব পাৰে তো চাই আছে তো আমি এতিয়া যাব ওলালোঁ মানে নাৰ্চাৰীৰ পৰা তো এইবাৰ মানে দাদা এইবাৰ ক'ত যাম বুলি ক'লোঁ আমি আছাম ইঞ্জিনিয়াৰিং কলেজৰ ওচৰত ৰেচিডেঞ্চিয়েল এৰিয়াত আমি ইনষ্টল কৰিছোঁ হয় তো বাকীখিনি তাত গৈ দেখাই আছোঁ তো চাই থাকোঁ মানে দাদাই আমাক লৈ যাব মানে দাদা আগে আৰু আমি পিছে যাই থাকিম উঠি ল'লোঁ ধুনীয়াকৈ তো দাদা আগে গৈ আছে আমি পিছে যাই আছোঁ মানে চিনি নাপাওঁ তো জেগাটো তো চাই থাকোঁ দাদা আমি আহি পালোঁ বৰ্তমান কেম্পাছটোতে ইনষ্টল কৰিছোঁ এইটো মানে এইটোৱে হ'ল কেম্পাছটো মানে এইটোৱে হ'ল এইটো কেম্পাছটো না মানে বান্দৰৰ বহুত উৎপাত ধুনীয়াকৈ ফুল চুলবিলাক ৰুইছে বান্দৰে ভাঙি থৈ যায় বলক ভিতৰত বলক দাদাজনে মোক ক'লে যে ফুল চাকে মানে আজি দিনটো মানে গোটেই ফুলে চাই থাকিম আমি তো আপোনালোকে চাই থাকিব এই ফুলবিলাক যিবিলাক আপোনালোকে মেৰিগ'ল্ড দেখা পাইছে এইবিলাক একচুৱেলি পেকেটত লিখা থাকে 4 ইঞ্চিলৈকে হাইষ্ট ডাঙৰ হয় কিন্তু ইয়াতে মই দেখিছোঁ মেজাৰ কৰিছোঁ 5 ইঞ্চিলৈকে হৈছে ফুলবিলাক তাকেতো মানে ইমান ধুনীয়া মানে ডাঙৰ হৈ আছে আৰু হেল্ল' চাওকচোন মানে 4 ইঞ্চি নাই কিমান মানে ডাঙৰ হেৰি হৈ থাকে আৰু মানে ইয়াতে আৰু মানে 1 ইঞ্চি আৰু বেছি ওপৰত তো চাওকচোন একদম মানে ফুল একদম পিয়ৰ ফুল একদম এইবিলাক চাওকচোন একদম পিয়ৰ তো ফুলৰ বিষয়ে ইমান এটা এক্সপিৰিয়েঞ্চো নাছিল তো দাদাজনৰ লগত আহি মানে অলপ ফুলৰ বিষয়ে অলপ শিকিলোঁ আৰু তো মানে অলপ মানে বহুতেই শিকিলোঁ মানে ফুলৰ বিষয়ে আজি তো এতিয়া মানে পিছপানে যাই আছোঁ আমি চাই আছোঁ মানে পিছপানৰ অলপ কেনেকুৱা পৰিৱেশটো হৈ আছে হয় মেইনলি পিছফালৰ পৰা আহে বান্দৰবিলাক মানে পিছৰ পৰা আহে পিছফালৰ পৰা আহে গতিকে প্লাছ অকল বান্দৰ বুলিয়ে নহয় আমি প্লাছ ইয়াতে লগতে চাইনবোৰ্ডৰ ব্যৱস্থা কৰিছোঁ যদি কোনো ভুলবশত টাচ নকৰে আৰু টাচ কৰিলেও কথা নাই কাৰণ ইয়াত ভল্টেজ পাল্চবিলাক 1 মিলিছেকেণ্ডৰ কাৰণে 1 মিলিছেকেণ্ড মানে হৈছে 1 ছেকেণ্ডত যদি আমি 1000টা ভাগ কৰোঁ তাৰ এটা ভাগৰ কাৰণেহে আহে সেইটোত কোনো নমৰে মাখিও নমৰে কিন্তু এনেকুৱা শ্বৰ্ট দিব সি লাইফ টাইম নমৰে মানে একবাৰ মানে ইয়াত চুলে মানে দুবাৰা নুচুৱে আৰু তো ইয়াতে মানে পষ্টাৰো লগাইছে এনেকুৱা তো হ'ব মানে এইটো যিটো বিল্ডিংটো তো চাইডে মানে গোটেই এইবিলাক লগা হৈছে চাওকচোন মানে মই চাইডে মানে চাই আছোঁ বস্তুখিনি তো ক'ত কেনেকৈ কি লগাইছে তো ইপানে মানে এইটো পষ্টাৰটো মাৰা আছে তো বান্দৰ বুলি কথা নাই আৰু মানে মানুহ চানুহ ধৰিলে আদি কৰি চব মানে একো আহিব নোৱাৰে আৰু মানে এইটো থাকিলে মানে টেনশ্যনে নাই আৰু ঘৰত আৰু মই এনেকৈ কেমেৰা লৈ ল'লোঁ তো এতিয়া শ্বট ল'ব লাগিব ব্লগ বনাই থাকিলেতো নহ'ব হয় গতিকে ইয়াতে বেটাৰী ভল্টেজটো দেখুৱাই মেচিনটো 13.6 13.6
6 ন এৰিয়া ভোল্টেজ আছে ভোল্টেজ মানে ইনভাৰ্টাৰ থাকিলে তাৰ বেটাৰীৰ লগতো কানেক্ট কৰিব পাৰি হয় হয় এই বেটাৰী এটা লাগে হয় বেটাৰীটো লাগে ফেন্সিং এটো কাৰণে কয় সেই বেটাৰীটো চাৰ্জ কৰে নৰমেল সোলাৰ পেনেলেৰে হয় হয় গতিকে যিবিলাক জায়গাত কাৰেণ্ট যোৱা নাই আজিকালি গৈ পোৱা নাই কাৰেণ্ট ৰিমোট এৰিয়া একদম পাহাৰৰ ওপৰত কোনোবাই কৰিছে বা দূৰত কৰিছে কাৰেণ্ট যোৱা নাই তাত আপোনালোকে খেতি কৰিব পাৰে তাতো পাৰে এইখন বেৰা লগাই আচ্ছা কাৰণ সূৰ্যৰ পোহৰ য'ত থাকে তাতে এইটো তাতে মানে চলাৰৰ হেৰি পাৰে আৰু সোলাৰ পেনেলে কাৰণ সেই বেটাৰীটো সব পাৱাৰ দিয়ে পেনেলেৰে আৰু যদি আমাৰ এক্সিষ্টিং বেটাৰী এটা আছে গতিকে সেই বেটাৰীটো আৰু মানে এইটোত এলাৰ্ম চিষ্টেমো আছে তো এলাৰ্ম চিষ্টেমটো একবাৰ দাদাই দেখাই দিব তো চাই থাকো মানে সাপোজ কোনোবাই যদি ইয়াতে টাচ কৰে কোনোবাই যে আপোনাৰ বেৰা পাৰ হ'ব ধৰিছে তেতিয়াহ'লে ই আপোনাক এনেকুৱা ধৰণৰ এলাৰ্ম এটা দিব দিয়কচোন আচ্ছা দেখুৱাব তো দাদাই এলাৰ্মটো শুনাই দিলে যদি কোনোবাই যদি বেৰা পাৰ হ'ব খোজে তো তেতিয়াহ'লে এই এলাৰ্মটো বাজিব তো একদম বঢ়িয়া একদম দেই চিষ্টেমটো কিন্তু ভাল লাগিছে তো যিটো দেখালো তেতিয়া তাতে এলাৰ্মটো যে বাজিলে এই মেচিনটোৰ পৰা একচুৱেলি তাঁৰডাল আমি একদম কেচিং কেপিং কৰি পেলাই যাতে কোনো মানে চুব নোৱাৰি যাতে কাটিব নোৱাৰি একদম প্ৰপাৰলি এনেকে আনি পেলাই ঠিক ইয়াতে আহি পেলাই কানেক্ট হৈছে মানে ইপান দি গৈ গৈ মানে ৱালৰ ওপৰত মানে তাৰ পৰা ইয়াতে কানেক্ট হৈছে এইবিলাক একদম প্ৰপাৰলি কৰা হৈছে ইয়াতে মানে কানেকশ্যনটো হৈছে ইয়াৰ পৰা বাকী এনাৰ্জি ইয়াৰ পৰা মানে চাইডে চাইডে মানে গোটেই গেছি আৰু বাউণ্ডাৰীটো মানে কানেকশ্যনটো চাই থাকিব আৰু এতিয়া মানে টপ চিং নাই ড্ৰোন শ্বট লৈ আছে আৰু মানে গোটেই ৰাউণ্ডটো মানে ড্ৰোন শ্বট লৈ আছে আৰু ক'ত কেনেকে কি কৰা হৈছে তো এতিয়া মানে ড্ৰোনেদি মানে গোটেইখিনি দেখাই থকা হৈছে আৰু হয় হয় ড্ৰোনেৰে আমি গোটেই এটা শ্বুট এটা লৈছোঁ হয় হয় যাতে দেখাব পাৰোঁ এণ্টায়াৰ কেম্পাছটো কাৰণ কেমেৰাৰে সম্ভৱ নহয় সম্ভৱ নহয় ওপৰৰ পৰা দেখালেহে গোটেই কেম্পাছটো দেখা পাব আৰু এনেকুৱাকে আপোনালোকৰ কেম্পাছবিলাকো চিকিউৰ কৰিব পাৰে যদি কোনোবাই যদি ধৰিব বিচাৰে তো এনেকে লগাব পাৰে আৰু তো দাদাৰ লগত কণ্টেক্ট কৰিলে পাই যাব এইটো পাই যাব মই নাম্বাৰটো কৈ দিছোঁ 9051191660 এই নাম্বাৰটোত কণ্টেক্ট কৰিলেও পাব আৰু ডেছক্ৰিপশ্যনত নাম্বাৰটো দিয়াই থাকিব দাদা আৰু মানে মেইন বান্দৰা ছাইডটো হ'ল এইটো মানে কণা মানে কণাই দিয়ে আহি মানে বিৰাট ভাল পায় তাহাঁতে মানে আগেদিতো আহিব নোৱাৰে না মানুহ চানুহ থাকে তাৰ কাৰণে মানে বেক চাইডেদি আহে মানে কিন্তু গতিকে আমি চবফালে ব্যৱস্থা কৰি থৈ দিছোঁ গতিকে এই কণাটোৰে হয় গতিকে আমি কণাটো আমি বাদেৰা নাই তাতো আমি পজিটিভ নিগেটিভ তেনেকৈ কানেকশ্যন কৰি থৈ দিছোঁ ইয়াতো মানে পজিটিভ নিগেটিভ কানেকশ্যন কৰা আছে আৰু প্লাছ আপোনালোকে যদি মন কৰে এণ্টায়াৰ গোটেই কেম্পাছৰ যিখিনি আমাৰ পুল ব্যৱহাৰ কৰা হৈছে বেছিখিনি আমি ষ্টেইনলেছ ষ্টীলৰ পুল ব্যৱহাৰ কৰিছোঁ প্লাছ এলুমিনিয়াম এইকেইটা আপোনাৰ আমাৰ যিহেতু নৰ্থ ইষ্টত খুব বৰষুণ হয় গতিকে আমাৰ ইয়াতে মেইন সমস্যা হৈছে মামৰে ধৰাটো ৰাষ্টিং পটককে হয় গতিকে আমি সেই পইণ্টটো খুব গুৰুত্ব দিছোঁ যাতে বস্তুটো এভাৰ লাষ্টিং হয় এই বেৰাখন মিনিমাম 20 বছৰ চলে হয় মিনিমাম 20 বছৰ চলে গতিকে পোষ্টবিলাক আমি দিছোঁ ষ্টেইনলেছ ষ্টীলৰ আৰু কিছু পোল দিছোঁ আমি এলুমিনিয়ামৰ য'ত ইমান বেছি ষ্ট্ৰেংথৰ প্ৰয়োজন নাই কিন্তু এলুমিনিয়ামটো লাইফ টাইম মামো নালাগে গতিকে আমি সেই পইণ্টটোলৈকে আমি গুৰুত্ব দিছোঁ প্লাছ ইয়াত যিবিলাক নট বলটো ব্যৱহাৰ কৰা হৈছে সেইবিলাকো আমি ষ্টীলৰ ব্যৱহাৰ কৰিছোঁ যাতে ৰাষ্টিং নহয় লং লাষ্টিং হয় বস্তুটো একজেক্টলি মেটেৰিয়েল পাৰ্টটো অলপ গুৰুত্ব দিব লাগে প্লাছ যিবিলাক ৱায়াৰ ইউজ কৰা হৈছে এইবিলাক টাটাৰ জিআই ৱায়াৰ ইউজ কৰা হৈছে টাটাটো শুনিছে চবে বাৰু গতিকে টাটাৰ জিআই ৱায়াৰ বিলাকত ৰাষ্টিং নহয় কম্পেয়াৰ টু আদাৰ জিআই ৱায়াৰ কষ্টিংটো অলপ বেছি হয় কিন্তু আমি সেই বস্তুটোত ইমান বেছি গুৰুত্ব দিয়া নাই মেটেৰিয়েলটো যাতে বেছি লাষ্টিং হয় সেইটোৰ ওপৰতহে গুৰুত্ব প্লাছ আপোনালোকে দেখিব কৰ্ণাৰ বিলাকত আমি কৰ্ণাৰ ইনচুলেটৰ লগাইছোঁ কলা কলা সেইবিলাক যে দেখিছে চাগে কৰ্ণাৰ ইনচুলেটৰ লগাইছোঁ আৰু মিডিল বিলাকত আমি সেই মিডিল ইনচুলেটৰ লগাই পেলাই কানেকশ্যনটো দেখাব পাৰে আৰু মানে এইকেইটা নট কেইটা চাওক এইকেইটা নট কেইটা মানে পুৰা ষ্টিলৰ হয় না ষ্টিলৰ হয় আৰু মানে আমি যোনটো জেগাত আহিছো না তাৰ পৰা মানে দীপৰ বিলখন ধুনীয়াকে দেখাব পাৰি মানে এইখন চাওকচোন দীপৰ বিলখন ইয়াৰ পৰা মজাকে দেখা পায় আৰু দীপৰ বিলখন তো এতিয়া মানে ইয়াৰ যিটো ভিতৰত কামটো কৰা হ'ল তো এতিয়া হৈ গ'ল দাদা এইবাৰ ক'ত যাম আমি এবাৰ আমি যাম ৰাণী ৰিজৰ্টত কৰিছোঁ আমি এখন ৰিজৰ্টত আছে মানে এইটো চেম প্ৰচেছ হৈছে তাত হৈছে প্ৰব্লেমটো হৈছে হাতীৰ তাতে হাতীৰ প্ৰব্লেম খুব বেছি হাতী আহে তাতে মানে হাতীৰ প্ৰব্লেম আৰু বেছি ডাঙৰ ফেন্সিং হৈছে মজবুত গতিকে সেইখন এবাৰ দেখাম এইবাৰ মানে নেক্সট ৰাণীত গৈ আছো এনেকে হেলমেট চেলমেট লৈ আহাতে ভাই চলাইছো দেই গাড়ী এইবাৰ তই চলাব লাগব হাত চাত ৰাঙা পৰি আছে মানে মোৰ গাড়ী চলাই আহি মানে আধা ৰাস্তা ৰখি দিলো
খাই লওঁ তো আমি ইয়াতে ৰখিলোঁ এতিয়া ৰাণী কপিলি ধাবা তো ইয়াতে মানে আমি ভাতটো খাম এতিয়া তো আমি ভাত চাত খাই এনেকৈ ওলালোঁ বাৰু তো ভাবিছোঁ ইয়াতে অলপ উঠো ৰ'ব ইয়াতে অলপ আৰাম কৰক যা মানে ভাতকেইটা হজম হ'ব আৰু লৰি দিলে অলপ ভাল লাগিব আৰু ভাত চাত খাই পিনে উঠক আৰু দাদাক লগ পাই বহুত ভাল লাগিলে ধেমালিও কৰিলে অলপ তো আমাৰ মানে আৰাম চাৰাম কৰা হৈ গ'ল অলপ দাদা ভাতটো আমি খাই ল'লোঁ ধুনীয়াকৈ তো এইবাৰ আমি ক'ত যাওঁ যাত্ৰা আৰম্ভ কৰোঁ এতিয়া আমি যাম ৰাণীৰ য'ত ৰিজৰ্টখন আছে তালৈকে মানে এইবাৰ ৰাণী ৰিজৰ্টত যাই আছোঁ তো চাই থাকিব তপচিং দা বলক আৰু এনেকৈ আহি আহি আমি বিখ্যাত ৰিজৰ্টখন আহি পালোঁ ৰাণীৰ আহি পালোঁ এই ৰাণী তো এইবাৰ কি হ'ব দাদা প্ৰচেছটো ইয়াতে আমি চোলাৰ ফেঞ্চিং লগাইছোঁ ইয়াতে হাতীৰ খুব উৎপাত হাতী সোমাই আহে হাতী গতিকে আমি গোটেই বাউণ্ডাৰীটোত চোলাৰ ফেঞ্চিং লগাইছোঁ গতিকে আপোনালোকে এবাৰ চাই লওক কেনেকৈ লগোৱা হৈছে ওখকৈ বনোৱা হৈছে এই ফেঞ্চিংটো আৰু গোটেই কমপ্লিট বাউণ্ডাৰীটো ফেঞ্চিঙেৰে কাভাৰ কৰা হৈছে গোটেই বাউণ্ডাৰীটো মানে গোটেই বাউণ্ডাৰী কাৰণ এইখিনি জেগাত হাতীৰ খুব উৎপাত ৰাণীত সকলোৱে গম পায় গতিকে মই আহ্বান জনাম ৰাণীৰ যিখিনি মানুহ তেওঁলোকে যদি চোলাৰ ফেঞ্চিং লগাব বিচাৰে প্ৰপাৰলি আমাৰ লগত কণ্টেক্ট কৰিব পাৰে কাৰণ ৰাণীত গোটেই এৰিয়াটোতে হাতীৰ খুব প্ৰব্লেম আছে মই দেখিছোঁ নিজৰ যেতিয়া আমি লগাব আহিছিলোঁ তেতিয়া এই পিছফালে হাতী আছিলে সেইদিনা লগাই দিব লাগে গতিকে উইদিন এ উইক আমি এইখিনি কাম কৰি দিছোঁ আৰু এইখিনিত আপোনাৰ হেৰিখিনি আছে মানে ইয়াতে মানে মেচিনটো মানে যদি হাতী মানে চাইডেদি মানে এনেকৈ যদিও আহে না মানে এইটোত এলান বাজিব না আচ্ছা এইটোৱে হ'ল মেইন মালটো মানে এলান বাজাটো এইটোৱে হ'ল ভাই জাগাটো কেনে লাগছে একদম মজা হা একদম গুলি একদম মানে যাবাই মন নাই এতিয়া থাকিও দি নেকি আজি থাকবি নেকি তাকেতো একদম থাকবা মন গৈছে আৰু জাগাটো কিন্তু একদম মজা লাগিছে দেই বিশেষকৈ মোৰ এটা বস্তু ভাল লাগিছে যে এই বস্তুটো একদম চালিয়া লাগছে কিন্তু দেই এই বস্তুটো চাওক না একদম গাছ চাছ একো মানে গাছবিলাক মানে কাটা নাই ডাইৰেক্ট মানে চাওকচোন মানে গাছ মানে এইটো মানে এনেকৈ বনাইছে না মিস্ত্ৰী কিন্তু একদম ক'ব লাগিব আৰু কিন্তু ভয়ানক মিস্ত্ৰী চাওকচোন কেলে কিবা ফুটি ওলাই আহে তাই কিবা গাছকেইটা আৰু এই ঘৰবিলাক চাওকচোন চাই একদম মানে এইবিলাক ঘৰ দেখা মানে কিবা বেলেগ পুৰণি কথা মনত পৰিছে ইয়াতে মানে এনেকৈ চাকৈ খলে এইবিলাক এনেকৈ ধুনীয়াকৈ ৰাখি থোৱা হৈছে বাছ এইটো কিবা মহুৰা বুলি কৈছিল তো মহুৰা আৰু এইবিলাক কিবা এটা নাম আছিল তো আৰু পাহৰি গৈছোঁ মই এইটো মানে যঁতৰ তো চবখিনি বস্তু আছে আৰু ইয়াত তো আৰু এই শাল আৰু ইয়াতে ঢেঁকী গুড়া খুন্দা ঢেঁকী হয় এইটো তো এইটোৱে হ'ল গুড়া চুৰা খুন্দে আৰু মানে বিহু চিহু আহিলে পিঠা চিঠা বনাবৰ কাৰণে এইটো ইউজ কৰা হয় আৰু মানে ইয়াতে মানে হাতীৰ উৎপাতটো বেছি তো দাদাজনেতো ক'লে মানে মই ইমানখিনিও নকওঁ বাৰু তো দাদাই ক'ব লগাখিনি কৈ দিল মানে ইয়াতে এইবিলাক লগাইছে মানে এইয়া গুণাবিলাক দেখছেনে এনেকৈ দীঘলকৈ তো ইয়াতে যদি হাতীটো মানে সিপানৰ পৰা যদি আহে না এনেকৈ হাতখন চুইও দিয়ে না মানে তাত লগে লগে মানে এলাৰ্মটো বাজি যাব তাতে মানে এইখন লগাই দিব এতিয়া সাৱধান ৱাৰ্ণিং বৰ্ডখন তো এতিয়া আমাৰ কাম হৈ গ'ল তো এতিয়া আমি ঘৰলৈ যাব ওলালোঁ তো দাদা লগ পাই ভাল লাগিল পিছত লগ পাম আৰু নামটো আপোনাৰ মনজিত গোস্বামী দিয়ক পিছত লগ পাম আৰু ভাল লাগিল দিয়ক এতিয়া ঘৰলৈ